কবিতাৰ শিৰোনাম মানুহ মাথো মানুহ। কবি শ্ৰী জনাৰ্দন দেৱগোস্বামী। আজি দেখিছোঁ মাথো মানুহ আৰু মানুহ সাব্যস্ত কৰিব গণতান্ত্ৰিক অধিকাৰ, নিৰ্বাচিত কৰিব শাসক পক্ষ, জনতাই জনতাৰ বাবে জননেতা কৰি নিৰ্বাচন বিচাৰিব, সামাজিক ৰাজনৈতিক অৰ্থনৈতিক শৈক্ষিক জাতীয় অস্তিত্ব। আছে কি আজি তেনে নেতা যি জনগণৰ ইচ্ছা, জনগণৰ গণতান্ত্ৰিক অধিকাৰ কৰিব পূৰণ? আজিৰ নেতাৰ উচ্চ বাক্য, আকৌ ফুটে উদাত্ত শব্দ, ফুলজাৰি তোষামোদ, স্বাৰ্থ লালসা, ভেকু ভাওনা, অভিনয় মাথো যেন কৌতুক অভিনেতা। লবিকেন্দ্ৰিক জনতা হৰ্ষোল্লাস হাত চাপৰি জয় জংকাৰ তুলি ব্যক্তি স্বাৰ্থ পূৰণৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা। এয়া কি গণতন্ত্ৰ? পাৰে কি হ'ব সেইজন জননেতা